প্রায় 8টা বাজছে একদম আর পুরা শুনছান আর কিবা কিবি সাউন্ড ওলাই আছে আজি গাহৰি আৰু লাই হ'ব উৰি যাবলে ইখাৰিকা ও ও ও ও কনচিৰিকা তো ফিল ল'ব আহিছো মানে কি সিহঁতে কিমান কষ্ট হয় ৰাতি আধা ৰাতি এতিয়া হাতী আহে সিনকে উঠি আহিব লাগে আমি আছো হেতত মা কালা উঠি আহিছো বাৰু এইটো কাৰণ নিজে চাৰ্জ ললি নহ'ব না মোবাইলতো চাৰ্জ দিব লাগিব হেল্ল' গাইজ গুড ইভিনিং আকৌ এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছো আপোনালোকে ভাববা মানে কি একদম জেকেট চেকেট মাৰি মাফলাই চাফলাই মাৰি আৰু এফালে চাওকচোন এফালে লৈছো হোমৱৰ্কছ এফালে জ্যোতিষ এফালে একদম বেগত কম্বল চম্বল লৈ পুৰা এক্সপেৰিমেণ্ট কৰিব যাইছো মানে কি আমি সেইদিনা যে দেখুৱাইছিলো চাংঘৰটো আমি ৰাতি তাতে থাকিম খানা খাম একদম বিভিন্ন ধৰণৰ একদম এনজয় হ'ব দেখা আহিছে আৰু এক্সপেৰিমেণ্টটো চাম কেনেকুৱা কি লাগে তো আপোনালোকক কৈ যাম চবে ৰাতি মানে কি চবে ৰাতি মানে মাজে মাজে ভিডিঅ' মানে আপোনালোকক দেখুৱাম কেনেকুৱা কি আৰু এনেকুৱা ঠাণ্ডাত আজিতো দিনটো ৰ'দে দিয়া নাই পোহৰ মাহ ন একদম তো কেনাই লাগব এ মজা লাগব মজা বুলি মানে আমি যাই থাকিব লাগে চলো বাজাৰ কৰবা বাকী আছে এতিয়া বাজাৰখিনি কৰলং মাংস ল'বা আছে ন এইখিনি লংতে বাৰু নেট খাং ডাইৰেক্ট তাতে যাই পেলাই লগ পাই আছো আৰু ভয়ো লাগি আছে আৰু ভালো লাগি আছে ভয় লাগি আছে এটা কাৰণত হাতী চাতি ওলাই তাতে সেইকাৰণে ভয় লাগি আছে আৰু ভাল লাগি আছে কিবা এটা এক্সপেৰিমেণ্ট হ'ব মানে লাইফত কোনোদিনে উঠা নাছিলো চাংঘৰত সিদিনাখনে উঠলো আজি থাকিবা নাই আজি থাকি যাম নাকি একদম বেলেগ ধৰণৰ হ'ব দে গাইছ তো গাইছ আহি পালো আমি ডেষ্টিনেশ্যন আৰু এইবিলাক বস্তু লৈ আহিছো মানে খোৱাৰ কাৰণে বজাৰ চজাৰ কৰি আৰু এতে কিবা কিবি আছে আৰু এইটো মেইন মালটো গাহৰি মাংস লাই শাকৰ লগত বনাম আৰু ইয়াতে আছে আমাৰ কুলদীপ কেনাই পুৰা গান চান বজে আজি পুৰা গান চান বজে পুৰা ধামাকা কৰি দিব আপোনালোকক আজি বঢ়িয়া হ'ব জ্যোতিষে মেছেজ কৰাত বিজি কুলদীপৰ মানে আমাৰ লগ একেলগে ভাই নতুন ভাই আজি তো এগা বোলে বনাব আজি বিৰাট ভাল মাংস বনাই একদম বনাই পেলাই খুৱাব আৰু আমি ইয়াতে নাথাকো আমি চাংঘৰৰ ওপৰত থাকিম নাকি আজি গাহৰি আৰু লাই হ'ব আজি সারা ৰাতি মজা হ'ব একদম মজা মজা তো গাইস বক্স চক্স পুরা রেডি কৰি লৈছো ইতেন গান বাজে আছো আৰু জ্যোতিষে এতে পুৰা ৰেডি গান সিলেক্ট কৰাত নাকি ইতেন কি গান লগাম বুলি ভাবছা আমি মায়াবিনী শুনিম মায়াবিনী আমাৰ জুবিনদাৰ মায়াবিনী আৰু এফালে কুলদীপে ঔ কাটি আছে আৰু ঔ দিব বোলে এখন আৰু কি গাঞ্জা হয় নাজানো দে আৰু গাহৰিৰ লগত ঔ লাই শাক গাহৰি মাংস ঔৰ লগত খাম আজি ৰাতিটো এতে থাকিম এতে হাতী ওলাই বাঘ ওলাই নেকি তই মাজে মাজে ওলাই নে এতিয়া কি ক পাহাৰ আছে না ওচৰত ভয় লাগে তথাপিও আপোনালোকৰ কাৰণে থাকিমে আৰু নাকি আৰু কেনাই ই হাঁহি যাচোন ছাগলৰ দৰে ই পাগলা হচ্ছি দে আৰু গাইছ এফালে গান লগাই দিছি মায়াবিনী এফালে আটা মাৰি আছে তো গাইছ নৰা আছো দেই ইয়াৰ লগত একদম গণ্ডগোল হিলে দিছে গাইছ ইহঁতৰ কাৰণত সেই ভাল নালাগে না একদিনীয়াকে আহিছো কথাটো না কি আৰু এটা বস্তু দেখি আছো আপোনালোকক এয়া চাওক বঢ়িয়াকে চাংঘৰটো লাইট চাইট লগে ৰেডি আৰু এফালে কলগাছ আৰু এফালে চাওক পুৰা কুঁৱলী পোহৰ মাহ আৰু ঠাণ্ডা বিৰাট ঠাণ্ডা সেইকাৰণে পুৰা একদম তিৰপল এণ্ড জেকেট পিন্ধি আছো আৰু এফালে পুৰা কুঁৱলী আৰু এফালে লাইট দিছে কাৰণ হাতীৰ কাৰণে ভয় সেইকাৰণে লাইট চাইট লগাই দিছে বঢ়িয়াকে ধুনীয়াকে তো আকালাই নাটকুটি ইয়াতে না বাঘ চাগাই আৰু খাই নাকি ফটাফট সিহঁতৰ কাষত যায় ভাই তো এয়া ঔ চৌ কাটি খুনি চুনি ৰেডি আৰু নেমুও লৈ আহিছো নেমু গোল নেমু আনিছি নেকি তামোল ভাত চাত খা হলি তামোলো লৈছে খাৰ কাৰণে আৰু এটা টিহা ইনকে চবখিনি বঢ়িয়াকে ৰেডি হৈ লৈছি আজি আমি এইটো খাৰ বনাইছো দেই লাই গাহৰি আমাৰ ভাই ৰান্ধি আছে আৰু ভাই পুৰা এক নম্বৰ কুক হে গাইছ এক নম্বৰ কুক প্ৰাইজ বংশী ক পিছ পেলে দিছি কি কম গাইছ একদম তেল চেল গৰম হৈছে ঐ বা চাও না কি বা এখান পিয়াজ বঢ়িয়াকে ৰান্ধনি গাই একদম ডুবাই পেলাই লৈ আহিছো গাইছ
তো গাইছ বঢ়িয়াকে পিঁয়াজ কিন্তু সোণালী কালাৰ হৈছে এতিয়া গাহৰি মাংসটো চাওক এইয়া চাওক একদম তো গাইছ এটা বস্তু হ'ল নেহুৰ বোলে মাংসত ইনকে দিলি আঞ্জাত দিলি বোলে টেষ্টি হয় আজি চাং সেইটো এক্সপেৰিমেণ্ট কৰি চাং নাকি এতে দি লওঁ তো গাইছ এতিয়া আমি লাই শাকটো দিবা ৰেডি একদম পুৰা গ্ৰেভি টাইপ কৈছো ঠকঠকীয়া আৰু এফালে গান বাজি আছে আৰু এফালে জ্যোতি জানে নাচি আছে এনে গান চিলেক্ট কৰি আছে নাকি বঢ়িয়া বঢ়িয়া গান বাজি আছে আমাৰ আজি হাই ফাই একদম উৰি যাবলে তো গাইছ আমাৰ ভাত চাত পুৰা ৰেডি হৈ গৈছে ইয়াতে মাংস আছে আৰু ইয়াতে ভাত সেয়া আৰু কুলদীপে আমাক গান শুনাই আছে আপোনালোকে শুনক পুৰা দুখৰ গান বজাই আছে লগ পালে মোক কেতিয়াবা মেলি দিবা হিয়াৰ দুৱাৰ কেনাই মজা কেনাই গেছি ভাল লাগছি আৰু মানে কেনাই প্ৰকৃতিৰ মাজত থাকি আজি ভাল লাগিছে দেই কেনাই কোন কথকি অভিখাৰিকা ও ও ও ও কোন চিৰিকা মুখত দুডাল দবৰি বন্ধুডাল খৰিকা মোৰ চোতালত কোমলহি অকণ চিৰিকা মজা পোহৰ বৰে গম গমকে জগাই দিলে ৰঙা ডালিম ফুলৰ সফাত কিমান যে তুই কৰ গুণ্ডগোল ৰঙা ৰঙা মচুৰ দালি ভণ্টিয়ে তোক দিছে তুলি ৰঙা ৰঙা মচুৰ দালি ভণ্টিয়ে তোক দিছে তুলি হাতত পুৰি খা টুপুক থাপাক ভণ্টিজনীৰ হাতত পুৰি খা মোৰ চোতালত কোমলহি অখন চিৰিকা মুখত দডাল দগৰি বন্ধুডাল খৰিকা মোৰ চোতালত কোমলহি অখন চিৰিকা মুখত দডাল দগৰি বন্ধুডাল খৰিকা মোৰ চোতালত কোমলহি অখন চিৰিকা অখন চিৰিকা তো গাইছ আমি এতিয়া ভাত খাবা ৰেডি আৰু ভায়ে খাই আছে আগতে বনাইছে আগতে খাচি ফাৰ্ষ্ট দিলং কুলদীপক খাৱাই নাই ৰ খাই কেনে কৈছো কেনেকা হৈছে কওঁ এতিয়া নেহুৰটো কওঁ ফাৰ্ষ্ট টাইম নেহুৰটোতো ভাল লাগবই নেহুৰটো ধুনীয়া লাগছে কিন্তু তাৰপিছত ভাত আৰু মাংসটো স্পেচিয়েল ঘৰত ৰান্ধি আহিছো বাটটো কেনাই নিজৰ অনুভৱখিনি বঢ়িয়া হৈছে সকলো পাৰফেক্ট একদম পাৰফেক্ট কি ক বঢ়িয়া আজি পাৰফেক্ট দেই ৰান্ধি আমাৰ মেইন ৰান্ধনি এইটো হয় ৰান্ধিছে পাৰফেক্ট ভাল লাগিছে দেই চবকে সুধলো জ্যোতিষক সোধা নাই অলপ দুখ মনে আছে গতাই মাক সুধি সুধি কিনে ই ফোনটো ৰাখি থৈ দিছে মই সুধবা লাগে নাই নাজানে দেচোন মই খাই আছো খাই লো ফটাফট মাৰি থাকা বৰ বিদ্যা মজা লাগছে কি ক এই নেমুটেঙাখিনি দি কিনে আৰু মজা লাগছে একদম তো গাইছ খোৱা লোৱা হৈ গেল আৰু জ্যোতিষে হাৰি আছে এতিয়া বঢ়িয়াকে চাফা চুফা কৰি আছে আৰু তাৰে পিছত আমি তামোল খাম তাৰে পিছত আচল এক্সপেৰিমেণ্ট আহিব আমি ওপৰত যাম ওপৰত থাকিম একদম ৰাতি আমি 5জন এই ভয়ানক জাগাৰ মাজত মোটামুটি 1 কিলোমিটাৰ মান দূৰত কায়ো নাই না কি 1 কিলোমিটাৰ মান দূৰত এফালেও নাই 1 কিলোমিটাৰ দূৰত আছে আমি এতিয়া মাজত আছো তো গাইছ আমি ৰাতি থাকাই নহয় ইয়াতে কলৰ মাজে মাজে আমি যাই আছো ইনকে ধৰ হাতী আহিলি ইনকে মাজে মাজে যাব লাগে বোলে কুলদীপক সুধিছো আৰু আমি সেইটো ফিল ল'ব আহিছো মানে কি সিহঁতে কিমান কষ্ট হয় ৰাতি আধা ৰাতি টোপনিৰ পেৰে উঠিও যদি এতিয়া হাতী আহে ইনকে উঠি আহিব লাগে সেইটো আমি ফিল ল'ব আহিছো না কি এতিয়া মাজে মাজে যাই আছো অলপমান কলৰ মাজে মাজে কেনাই আৰু ভয়ো লাগে আমি আৰু ফাৰ্ষ্ট টাইম কৰিছো কিন্তু সঁচাই কিহৰ কাৰণে এটা লাইক দিব বিৰাট কষ্ট কৰে দিনটো কষ্ট কৰে এইবিলাক কলৰ গুৰি চুৰি চাফা কৰে আৰু ৰাতি ইনকে পহৰা দেয় ভাব ন
যাতে কেনেকুৱা কষ্ট হয় কষ্টখিনি যাতে অথনি নাযায় সেইকাৰণে ৰাতিও পহৰা দে আমি আহি কিনে বুজি পালো কথাটো আমি নাজানো কাৰণ আমি ইমান এই খেতিৰ লগত আমি ইমান জড়িত নাই চ' আজি চাব আহিছো কেনেকুৱা কি লাগে মানে ৰাতিৰ সময়খিনিত কেনেকে কটাই আৰু কৃষকসকলে সেই আৰু তো গাইছ এতিয়া বঢ়িয়াকে আমি বক্স চক্স থাকি থৈছো আৰু সিহঁতে ওপৰত গেছি আৰু জ্যোতিষ আৰু মই তলত আছো আমি এতিয়া ওপৰত যাম তো তাৰে ফিলিংছটো ল'ম তো গাইছ আমি কটাই এটাই ওপৰত আহিছো আৰু এয়া চাওক ওপৰত আহিছো আৰু চবেই গাহৰি বৰা দি ভৰি আছে কুলদীপ এই চাওক মাজত তো গাইছ এই জাতি এটা বাজবা আহি মেছেজ কৰাত লাগি আছে চোন ও বাগেট দিয়ে বাগেট দি তো গাইছ এতিয়া প্ৰায় 8টা বাজছে একদম আর পুরা শুনছান পুরা কায়ো একো নাই আর কিবা কিবি সাউন্ড ওলাই আছে আর ইয়াতে পুরাকে শুই আছে গোটাই মা কালে হারি আছে হারি পাই আছো ভয় লাগি আছে কিবা কিবি সাউন্ড নাই আছে কেনেকুৱা সাউন্ড ইয়ো হাতী আনাই বাৰু কিন্তু অলপ ভয় লাগি আছে তো গাইছ এতিয়া প্ৰায় 5:30 মান বাজছে যাওঁচোন আন্ধাৰ হৈ আছে পুৰা আন্ধাৰ হৈছে 5:30 মান বাজছে আৰু আমি আছো হেতত মা কালা উঠি আহিছো বাৰু এইটোত আৰু চাৰিওফালে চৰাই চিৰিকটিৰ মাত কিবা এটা ভাল লাগছে পুৰা এক্সপিৰিয়েঞ্চ হলো মানে কি ৰাতি থাকি পেলাই ভয়ো লাগছে ভালো লাগছে কেমান নকম একদম আৰু বেলেগ লেভেলৰ গুচি দে গাইছ আৰু ইয়াতে ওপৰত শুই আছে উঠা নাই আৰু মই উঠি আহি পুৰা চাই আছো জাগাখিনি এতিয়া নাদৰ বেৰ পানী লৈছে তো নাদ চাওক পানী চানী তুলি অলপ মুখ চুখ ধুই ফ্ৰেছ হৈ লওঁ তো গাইছ মুখ চুখ ধুই আহি আৰু চাৰ্জাৰডালৰ তলৰ পেৰে লৈ লো কাৰণ নিজে চাৰ্জ ললি নহ'ব না মোবাইলতটো চাৰ্জ দিব লাগিব আৰু কেনাই লাগছি থাকি মজা এফালে যাও মজা আৰু মানে বুলি কওঁ এতিয়া আৰু গাইছ আপোনালোকৰ হটৰিটো শুনাম বুলি ভাবিছিলো এনকে হটৰি আছিল না সঁচাই কৈছো এনকে হটৰি আছিল না বলেন না এই মনে অলপ সময় মনে শুনি থাকচোন কি বুঢ়া চৰীৰ মাত পাবি আমাৰ তাতে গাড়ীৰে মাত পাই সঁচা কথা বুঢ়িয়া লাগছি মই সেইটোৰ কাৰণে ঘূৰি আহিলো তলখিনি গম পাইছা তো গাইছ পোনপ্ৰথমে গুড মৰ্ণিং আৰু ইহঁতেও ঠিকাল কুলদীপ গুড মৰ্ণিং মলিন্দ আৰু ই আমাৰ উঠিব পৰাই নাই কেনে লাগছি মজা অনুভৱ আজি মজা অনুভৱ আহিছে দেই একদম মজা অনুভৱ আৰু জ্যোতিষক চাচোন অৱস্থা তো গাইছ আমি এতিয়া কলম বাগানৰ মাজে এতিয়া যাই আছো নদী চাব ইয়াতে বোলে নদী এটা আছে নদী চাব যাই আছো আৰু আমি মাছ পালো আৰু কুলদীপ হেতক তাতে এৰি থৈছো তো গাইছ তালা মাৰা নহ'লে তাকে লাগি যাম বুলি ভাবিছিলো ওচৰত লাগি নদীটোৰ তো গাইছ এটোতে আছিলো আমি 5-6টা পালোৱানে ওপৰত সিহঁতৰ আহিবাৰে অহা নাই জ্যোতিষ আৰু মই এতিয়া ঘূৰি আহিলো কেনাই তো আৰু একবাৰ উঠি আহিলো চাংঘৰটো আৰু ইয়াৰ পৰা বঢ়িয়াকে আমাৰ সূৰ্য দেৱতা উদয় হৈ আছে চাওক এয়া এইটো তো কুলদীপক কেং মেং কৰি পেলাই তালাটো ফুলবা দিলো আৰু আমি এতিয়া নদীৰ মাজত আছো মাজত নহয় চাইডত আৰু ইমান বালা তো গাইছ আমি এতিয়া যাব পাৰলো আৰু চাচোন এতে ফটো উঠাৰ বাহাৰ চাপি লৈ একদম তো গাইছ আমি কটা অল্লো আৰু বিদায় লওঁ একদম ধুনীয়াকে যাবি খালো দালো থাকিলো আৰু এনজয় কৰিলো খুব একদম নতুন বছৰত প্ৰথমবাৰ একেলগে এনজয় কৰিলো যাতে চবৰে বছৰটো ভালে যায় আৰু তহঁতৰ বছৰটো ভালে যাওক এই আশা কৰো থেংক ইউ বাই তো গাইছ কুলদীপহঁতৰ ঘৰৰ পৰা আহি এটা কি ধুনীয়া এটা পৰিৱেশত গছ গছনিৰ মাজত আৰু ইহঁতৰ পৰাই বিদায় লওঁ আমি যাম পিছত লগ পাম একেলগে একদিন খাম আৰু একদিন খানা খাম ভাল লাগিছে খাই একেলগে একদম কিবা এটা বেলেগ লেভেলৰ হৈ গৈছে ৰাতি ভয়ো লাগছি ভালো লাগছি না কি বহুত ভাল লাগছে মানে হয়তো কম লাগছি আৰু ভাল বেছি লাগছি ভয়তো কিহৰ কাৰণে লাগছি হাতী অলব আৰু সেইকাৰণে কেতিয়াবা ভয় লাগে হাতী অলছিলে বোলে কিন্তু আমি গম নাপালো শুই দিলো তো
আজি ভিডিঅ'টো এইখিনি আছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে এটা কমেণ্ট কৰি দিব তো বাই বাই ধন্যবাদ জয় অসম গাইছ জয় অসম বাই 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 বাই